আমি জহৰা বুলি তোক কৈছোঁ মানে তোকে কৈছোঁ জহৰা বুলি কাৰণ তই জন্ম হ'লি ভাৰতত তই ডাঙৰ দীঘল হ'লি ভাৰতত তই খালি ভাৰতত হাকিলিও ভাৰতত কিন্তু শেষত কি কৰিলি তই পাকিস্তানক ছাপোৰ্ট কৰিলি সেইবাবে তোক জহৰা বুলি কৈছোঁ ইনষ্টাগ্ৰামত পাকিস্তান জিন্দাবাদ দি আৰক্ষীৰ জালত বিহপুৰীয়াৰ এজন যুৱক মানে তহঁতি যে ভাৰতত থাকি পেলাই পাকিস্তানক যে ছাপোৰ্ট কৰ কিয় পাকিস্তানটো 2 নম্বৰ বাপেৰটো আছে নেকি মাৰৰ ভাগৰ মতাটো अभी मजा आएगा ना भिड़ो नानजी भाई अभी आएगा रोड पे মানে তোৰ ভাগৰ মাৰ আৰু বাপেৰে সুধিছোঁ আপোনালোকে যে ৰাতি ধেমালি কৰিছিলে নে চিৰিয়াছলি যে এনেকুৱা এটা জহৰা জগিৰে যিটো দেশদ্ৰোহী 19 বছৰীয়া এই যুৱকজনৰ নাম সমীৰ আলী বাৰে প্ৰতি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছিল যে পাকিস্তানক ছাপোৰ্ট কোন নকৰিব নহ'লে তাৰ ওপৰত বুজাই বুজিছে এতিয়াতো কেনেকুৱা লাগিব যে পকৰত বাঁহটো ভৰাব ৰাজাজী দেশদ্ৰোহী লাগিলে সেয়া হিন্দুৱে হওক লাগিলে মুছলিমেই হওক যিসকলে দেশদ্ৰোহী কৰিব ইহঁতক ৰঙা ঘৰৰ আলহী নহয় এইটোৱে কাটি দিব বিহপুৰীয়াৰ আৰক্ষীয়ে বামুণ গাঁৱৰ বাসগৃহৰ পৰা আটক কৰে দেশদ্ৰোহী সমীৰক মিউজিক কমেণ্টটো কৰিছে কিন্তু মানিব লাগিব জহৰা চুদাই পাকিস্তান জিন্দাবাদ কিয় তোৰ মাৰ মতা আছিলে নে তোৰ বায়েৰৰ মতা আছিলে পাকিস্তানত बहुत तेज हो रहा है बहुत तेज हो रहा তুমি আশা কৰিবি যদি ইমানে শ্বেয়াৰ কৰক যাতে ইয়াৰ ঘৰৰ মানুহখিনি পায় আৰু ভিডিঅ' চাই যদি ভাল লাগিছিল লাইক জোকা লাইক ভিডিঅ' চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব আজি ভিডিঅ' চাই কেনেকুৱা লাগিছিল আৰু আজিলৈ ভিডিঅ' এৰিছোঁ যোৱাই অসম কিন্তু শ্বেয়াৰ নকৰাকৈ নাথাকিব